खुलुमबाय स्टुडियोआव दं आं राजीव बसुमतारी रायजोनि थामथि खोलोबनि बिसायख'थिया गेजेराव आरो माखासेल' घन्टा दंसै बेबायदि समावनो बाक्सा बिसायख'थि जिल्लानि सिङाव थानाय 44 नं मानास आरो 42 नं बाक्सा विधानसभा बियाबनि मोन 470 भट मिरुनि इभिएम मेसिनजों लोगोसे गासैबो पोलिं अफिसारफोरा गावनि मुवा बेसादजों लोगोसे थाम-थिम सांग्रां जानायखौ बे समाव नुनो मोननाय जादों। बाक्सा जिल्लानि गाहाय मावख' मसलपुरनि मसलपुर जौसेन गेजेर फरायसालिनि गेलेग्रा फोथाराव फुंबिलिनि समाव थानाय बिबानगिरिफोरा थि समाव सफैनायखौबो नुनो मोननाय जादों। मख'नो गोनांदि गंनै बिधानसभा बियाबनि गासै 3,99,829 भटारफोरनि गेजेराव 44 नं मानास बिधानसभा बियाबाव 2,34,080 बिनि सोलायै बाक्सा बिधानसभा बियाबाव गासै 1,96,349 भटारफोर दं। मख'नो गोनांदि बाक्सा विधानसभा बियाबाव आइजो भट होग्रानि अनजिमाया हौवासाफोरनिख्रुइ बांसिन। बे बियाबाव आइजो भट होग्राफोरनि अनजिमाया गासै 99,097 जेराव हौवा भट होग्राफोरनि अनजिमाया 97,252। बाक्सा विधानसभा बियाबनि मोन 240 भट मिरुफोराव गासै मोन 10 भट मिरुफोराव आइजोफोरा सामलायगोन। जिल्ला खुंथाया गं 472 भट मिरुफोराव मोन्नैबो विधानसभा बियाबाव गं 54 भट मिरुफोरखौ सेन्सिटिभ महरै सिनायथि होदों। আমার কাইলে আমার থার্ড ফেজ অফ ইলেকশনস হ'ব। আমার বাক্সা ইলেকশন ডিষ্ট্ৰিক্টত আমাৰ 4টা সমষ্টি আছিলে, তাৰে 2টা সমষ্টি তামুলপুৰ আৰু বুৰেশ্বৰ যোৱাবাৰ ছেকেণ্ড ফেজত আমাৰ দৰং ওদালগুৰিত হৈ গ'ল আৰু এইবাৰ বাক্সা আৰু মানস কাইলে কোকৰাঝাৰ LACত HPCত আমাৰ ইলেকশ্যনছ হ'ব। আমাৰ মানুহ আহিছে, আমাৰ 476 পলিং ষ্টেচনছ আছে। এই পলিং ষ্টেচনছত আমি 118% আমি ৰিজাৰ্ভত ৰাখি আমাৰ পলিং পাৰ্চনেলছ আছে, আমাৰ এনাফ পলিং পাৰ্চনেলছ আছে, সেইকাৰণে চিন্তা নাই, সকলো আহিছে। ৰাতিপুৱা বতৰটো অলপ বেয়া কৰিছিলে, কিন্তু এতিয়া ধুনীয়াকৈ খুব ভাল বতৰ কৰিছে, গৰমো নহয় ঠাণ্ডাও নহয়, মানুহখিনিয়ে এনজয় কৰিছে। তেওঁলোক অহাৰ লগে লগে আমি তেওঁলোকক ব্ৰেকফাষ্ট দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু অলপ দেৰি পিছতে তেওঁলোকক লাঞ্চ দিয়া হ'ব আৰু লাঞ্চ খোৱাৰ পিছত তেওঁলোকে নিজৰ নিজৰ স্থানলৈ যাব। আমাৰ ভোটাৰ্ছ মোৰ দেন 3,99,000 আছে ইয়াতে, আমাৰ মেল আৰু ফিমেল ভোটাৰ্ছ মিলাই। যদি আপুনি সোধে আমাক টোটেল 3,99,729 আছে, কিন্তু আমাৰ বাক্সা LACত আমাৰ লেডিজ ভোটাৰ বেছি আছে দেন জেন্টছ। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা যে আমাৰ মহিলাসকলে ওলাই আহিছে, তেওঁলোকৰ ভোটাৰ্ছ হিচাপে বেছি এনৰোল হৈছে আৰু যিহেতু মহিলা বেছি আছে, মই ভাবোঁ ইয়াত ভোটিং পাৰ্চেণ্টেজো কালি বহুত বেছি ভাল হ'ব, কাৰণ মহিলাসকল আজিকালি বহুত সজাগ আৰু তেওঁলোকে ওলাই আহিব বুলি মই আশা কৰিছোঁ। আমাৰ ক্ৰিটিকেল পলিং ষ্টেচনছ 5টা আছে আৰু আমাৰ ভালনাৰেবল পলিং ষ্টেচনছ 5টা আছে আৰু ক্ৰিটিকেল পলিং ষ্টেচনছ 54টা আছে। আমি গোটেইখিনিয়ে ভালকৈ ছিকিউৰিটি প্লেন বনাইছোঁ। মই আৰু SP আমি গোটেইখিনি ঘূৰিছোঁ, আমি চাইছোঁ, গোটেই CRPF আহি গৈছে, চেণ্ট্ৰেল আৰ্ম পুলিচ আহি গৈছে, ষ্টেট আৰ্ম পুলিচ আছে। সেইকাৰণে আমাৰ ছিকিউৰিটি প্লেনত আমি ফুল্লি ছিকিউৰ্ড। আৰু যিটো আমাৰ ইণ্ডিয়া ভূটান যিটো আমাৰ বৰ্ডাৰ আছে, সেই বৰ্ডাৰত আমাৰ 13টা PS আছে। এই 13টা PS মই গোটেইকেইটাতে নিজে গৈছোঁ, ফুল্লি ছিকিউৰ্ড। আমাৰ AMF যিবিলাক ফেচিলিটি থাকিব লাগে প্ৰত্যেকটা পলিং ষ্টেচনতে আছে। সেইকাৰণে মই আশাবাদী যে এইবাৰ পলিং ভালকৈ হৈ যাব, খুব ভাল পাৰ্চেণ্টেজে আমি পাম। যোৱাবাৰ আমি দৰং ওদালগুৰিত 78%ৰ এবাভ আছিল আৰু এইবাৰো আশা কৰিছোঁ 78 to 80% আমাৰ ভোটিং হ'ব। আমাৰ চুইপ এক্টিভিটিও আমি খুব ভালকৈ কৰিছিলোঁ। আমি স্বনামধন্য মণিষা হাজৰিকা বাইদেউ আমাৰ চুইপ আইকন আছিলে। তেওঁ প্ৰত্যেকখন কলেজত গৈ যিবিলাক য়াং ভোটাৰ্ছ তেওঁলোকক মটিভেট কৰিছিলে টু কাম আউট এণ্ড ভোট। সেইকাৰণে মই আশা কৰিছোঁ এবাৰ ভোটিং পাৰ্চেণ্টেজো ভাল হ'ব। ষ্টেচনছ আমাৰ 2টা কৰা হৈছে আৰু ৱমেনে আমাৰ চাব 10টা পলিং ষ্টেচনছ উইমেনে কৰিব। আপুনি দেখিছে সকল আহি গৈছে। তাৰপিছত 2টা আমাৰ মডেল পলিং ষ্টেচনছ হ'ব আৰু এইখিনি আমাৰ চব ধুনীয়াকৈ হৈ গৈছে, ক'তো একো প্ৰব্লেম নহয়। মই আহ্বান জনাইছোঁ, যোৱাকালি পোষ্টেল বেলটত ভোট দিছোঁ। পোষ্টেল কাউণ্টাৰো খোলা আছে, 515 এতিয়ালৈকে হৈ গৈছে পোষ্টেল বেলট। আমাৰ হোম ভোটিঙৰ ফেচিলিটি আছে, 200তকৈ বেছি মানুহে হোম ভোটিং হৈছে। সেইকাৰণে মই আশা কৰিছোঁ প্ৰত্যেক মানুহ ওলাই আহিব লাগে, এইটো এটা আমাৰ কনষ্টিটিউচনেল ৰাইট। চ' আমি কিয় নকৰিম, আমি নিজে কৰোঁ। যদিও আমাৰ ঘৰ গুৱাহাটীত, কিন্তু আমি এটা কৰ্মৰত হিচাপে ইয়াতে আছোঁ। সেইকাৰণে আমি
পোষ্টেল বেলেট দি আমি ইয়াতে ভোট দিছোঁ আৰু মই সকলোকে কৈছোঁ যে ওলাই আহিব লাগে আৰু বতৰো ইমান ঈশ্বৰে আমাৰ কাৰণে ইমান ধুনীয়া বতৰ কৰি দিছে চ' ওলাই আহি আমি ধুনীয়াকৈ ভোটটো দিয়াৰ কাৰণে আৰু তাতো আমাৰ ভোটিং চেণ্টাৰত আমাৰ চব ফেচিলিটি দিয়া আছে চ' দে শ্বুড কাম আউট এণ্ড ভোট কাৰণ এইটো ভোটটো এটা নিজৰ ৰাইটটো যদি মানুহে নকৰে পিছত আৰু বকি থাকি লাভ নাই